এছাম টেট 2021 ছ'চিয়েল সায়েন্সৰ কেইটামান কুৱেশ্যন হৈছে। প্ৰথম কুৱেশ্যনটো হৈছে আহোমৰ বিবাহক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব সকলং বিবাহ। ইয়াৰ পিছতে 2 নম্বৰ কুৱেশ্যনটো হৈছে কোনটো স্থানত প্ৰথম আহোম আৰু মোগলৰ যুদ্ধ সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব ইটাখুলিত। ইয়াৰ পিছতে 3 নম্বৰ কুৱেশ্যনটো হৈছে মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ দিছিল? ইয়াৰ উত্তৰটো হ'ব যে তুৰ্বাক। 4 নম্বৰ কুৱেশ্যনটো হৈছে কাক অসম জাতিৰ পিতৃ বুলি গণ্য কৰা হয়? ইয়াৰ উত্তৰটো হ'ব চুকাফা। ইয়াৰ পিছতে 5 নম্বৰ কুৱেশ্যনটো হৈছে চৰকাৰৰ কেন্দ্ৰীয় পৰ্যায়ত ভাৰতত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1985 চনত। 6 নম্বৰ কুৱেশ্যনটো হৈছে বিশ্বৰ জনসংখ্যাৰ 90%তকৈ অধিক লোকৰ ভূমিপৃষ্ঠৰ প্ৰায় কিমান অংশত বাস কৰে? ইয়াৰ উত্তৰটো হ'ব 30%। ইয়াৰ পিছতে 7 নম্বৰ কুৱেশ্যনটো হৈছে বিশ্বৰ জনসংখ্যাৰ গড় ঘনত্ব কিমান? ইয়াৰ উত্তৰটো হ'ব প্ৰতি বৰ্গ কিলোমিটাৰত 51 জন ব্যক্তি। আৰু 8 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ জনসংখ্যাৰ সৰ্বাধিক ঘনত্ব ক'ত? ইয়াৰ উত্তৰটো হ'ব দক্ষিণ মধ্য এছিয়া। ইয়াৰ পিছতে 9 নম্বৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনটো সেই অঞ্চল নহয় য'ত খুব কম লোকে বাস কৰে? ইয়াৰ উত্তৰটো হ'ব সমভূমি। ইয়াৰ পিছতে 10 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ জনসংখ্যা কিমান? ইয়াৰ উত্তৰটো হ'ব 7 বিলিয়ন। ইয়াৰ পিছতে 11 নম্বৰ কুৱেশ্যনটো হৈছে বাল গংগাধৰ তিলকৰ দ্বাৰা সম্পাদিত এখন মৰাঠী বাতৰি কাকতৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব কেশৰী। ইয়াৰ পিছতে 12 নম্বৰ কুৱেশ্যনটো হৈছে দাদাভাই নৌৰোজীৰ লিখা এখন কিতাপ কি? এনচাৰটো হ'ব যে ভাৰতত দৰিদ্ৰতা আৰু অব্ৰিটিছ শাসন। আৰু ইয়াৰ পিছতে 13 নম্বৰ কুৱেশ্যনটো হৈছে লালা লাজপত ৰায় এজন সক্ৰিয় সদস্য আছিল। ইয়াৰ উত্তৰটো হ'ব যে ছাৰ্ভেণ্টছ অৱ দ্য পিপুল ছ'চাইটি। ইয়াৰ পিছতে 14 নম্বৰ কুৱেশ্যনটো হৈছে 1878 চনত কোনখন আইন আহিছিল? ইয়াৰ উত্তৰটো হ'ব স্থানীয় ভাষা প্ৰেছ আইন। ইয়াৰ পিছতে 15 নম্বৰ কুৱেশ্যনটো হৈছে গান্ধীজীয়ে 1915 চনত ক'ৰ পৰা ভাৰতত উপস্থিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব দক্ষিণ আফ্ৰিকা। ইয়াৰ পিছতে 16 নম্বৰ কুৱেশ্যনটো হৈছে কোনে বংগ বিভাজনক সমৰ্থন কৰিছিল? ইয়াৰ উত্তৰটো হ'ব মুছলিম লীগে। ইয়াৰ পিছতে 17 নম্বৰ কুৱেশ্যনটো হৈছে মহেঞ্জোদাৰো কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব M.N. মাৰ্শ্বেলে। আৰু 18 নম্বৰ কুৱেশ্যনটো হৈছে হৰপ্পা স্থান সুৰকাটোত ক'ত অৱস্থিত আছিল? এনচাৰটো হ'ব গুজৰাটত। ইয়াৰ পাছতে 19 নম্বৰ কুৱেশ্যনটো হৈছে ঘোঁৰাৰ অৱশিষ্টবোৰ ক'ত পোৱা গৈছে? ইয়াৰ উত্তৰটো হ'ব সুৰাকটুজত। ইয়াৰ পিছতে 20 নম্বৰ কুৱেশ্যনটো হৈছে ইণ্ডাছ লোকৰ ৰপ্তানিৰ মুখ্য সামগ্ৰীবোৰ কি কি আছিল? ইয়াৰ ক নম্বৰত আছে কপাহৰ সামগ্ৰী, খ নম্বৰত আছে টেৰাকোটাছ আৰু গ নম্বৰত আছে মৃৎশিল্প। আৰু ইয়াৰ সকলোবোৰেই হৈছে উত্তৰ, অৰ্থাৎ ওপৰৰ সকলোবোৰ। Tell me pretty lies, look me in the face, tell me that you love me.